Hey friends, welcome to my new video. আপোনালোকেতো জানে মই এই চ্যানেলটো নতুনকৈ খুলিছো আৰু এই চ্যানেলটোত মই কিছুমান নতুন মোটিভেশনাল ভিডিও আপলোড কৰি থাকো গতিকে সেই মোটিভেশনাল ভিডিও বিলাকৰ পৰা আপোনালোকৰ অলপ হলেও সহায় হ'ব গতিকে চ্যানেলটো যেহেতু নতুনকৈ খুলিছো আপোনালোকে প্লিজ মোৰ চ্যানেলটো সাপোৰ্ট কৰিব আৰু যদি কিবা ভুল পায় তেনেহলে প্লিজ মোক কমেন্ট কৰি নিশ্চয় জনাব আপুনি কেতিয়াবা উতলি থকা পানীখিনিক ধ্যান দি চাইছেনে কেতিয়াবা আপুনি তাৰ পানীখিনিৰ তাপমানক যিমানে বঢ়াই নিদিয়ক কিয় সেই পানীখিনি নিজৰ স্থিতিতে থাকে যিমান কৰিলেও পানীখিনি একেই থাকে কেতিয়াও পানীখিনি উতলি নিজৰ নিজে পৰি নাযায় কিন্তু আপুনি কেতিয়াবা গাখীৰ গৰম হোৱা দেখিছেনে যদি আপুনি তাত অলপমান তাপমান বঢ়াই দিয়ে তেতিয়া গাখীৰখিনি উতলি সসপেনটোৰ পৰা পৰি যাব খোজে আৰু তাপমানটো কমাবলগীয়া হৈ যায় ঠিক এনেকুৱা আমাৰ জীৱনতো দুই প্ৰকাৰৰ মানুহ থাকে আপুনি কোন প্ৰকাৰৰ মানুহ চাই ল'ব প্ৰথম প্ৰকাৰৰ সেইবোৰ মানুহ যাক আপুনি যিমান অশান্তি দিলেও তেওঁলোক নিজৰ বিশেষ স্থিতিতে থাকে তেওঁলোকে নিজক কেতিয়াও সলনি নকৰে আৰু শান্ত স্বভাৱৰ মানুহ হয় কিন্তু কিছুমান মানুহৰ যদি অলপমান অশান্তি হয় তেতিয়া সেই গৰম পানীখিনিৰ দৰে উতলি পৰি যাব খোজে যদি কথাটো বুজি পাইছে তেনেহলে মোৰ ভিডিঅটো প্লিজ লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব